গাইজ আজি ডিউটি আহোঁতে মানুহগৰাকীয়ে মোলৈ মানে খৰধৰকৈ এবিধ মানে ভাজি বনাই দিছিলে আৰু সেই ভাজিবিধ মানে কি হয় দোৰোণ বনৰ পৰা ভাজি বনাই দিছে কিন্তু মই দোৰোণ বন খাইছোঁ কিন্তু বইল কৰি খাইছোঁ আলুৰ লগত পিটিকা কৰি কিন্তু এইবাৰ আলু আৰু দোৰোণ বন ভাজি পেলাই দিলে তাকে অলপ খাব লৈছোঁ ভাতৰ লগত আৰু কেনেকুৱা হয় তাকে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাব আপোনালোকে সম্পূৰ্ণ কৰি আমাৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চাইছে যদি এটা ছাবস্ক্ৰাইব কৰি দিব বলক তেন্তে আজি আমাৰ ভিডিঅ'টো চাওঁ খাবলৈ যোৱাৰ আগত প্ৰথমে আপোনালোকক মই দেখাই লৈছোঁ দোৰোণ বনৰ গছ আৰু এই গছজোপাই হৈছে দোৰোণ বন বহুতো ফুলেৰে ভৰপূৰ হৈ আছে দোৰোণ বন বিভিন্ন বেমাৰ আজাৰ কাৰণেতো ভালেই দোৰোণ বন স্বাস্থ্য পক্ষে মুঠতে বহু উপকাৰিতা আছে আমাৰ বাৰী চুকে কাৰণে বিভিন্ন ঠাইত এই গছবিলাক দেখা পোৱা যায় কিন্তু আমি খোৱাত ব্যৱহাৰ কৰিবলৈ বৰ্তমানলৈকে জনা নাই অৱশ্যে আজিকালি কিছুসংখ্যক লোকে প্ৰায় ব্যৱহাৰ কৰিবলৈ লোৱা দেখা পোৱা গৈছে এইফালে আজি এইখিনি হৈছে দোৰোণ বনৰ ভাজি ভাতৰ লগত এয়া মোৰ মানুহগৰাকীয়ে দি পঠিয়াইছে টিফিনত ভৰাই আৰু কিয়নো আমি ৰাতি খাবৰ কাৰণে প্ৰায় সময় নাপাওঁ মানুহগৰাকী থাকে দিনত দোকানত মই থাকোঁ ডিউটিত সেয়েহে আমি প্ৰায় এইবিলাক বস্তু খাবলৈ সময় মিলাবলৈ অসুবিধা হয় এয়া মই টেষ্ট কৰি চাইছোঁ আৰু টেষ্ট কৰাৰ পিছত আপোনালোকে জনাওক খাবলৈ কেনেকুৱা লাগিছে ভাল হৈছে কিন্তু বেছিকৈ খোৱাটো বৰ ভাল নহ'ব চাগে মানে অলপ চোকা আছে সেয়া এটা লিমিটত খাব লাগে খুব কম পৰিমাণে খাব লাগে খাব মাজে সময়ে বহুত মানে ঔষধিক গুণ আছে ইয়াত আৰু বিশেষ জানিবলৈ হ'লে আপোনালোকে নেটত চাৰ্চ কৰি ল'ব ইয়াৰ কিমান গুণাগুণ আছে সেই বিষয়ে আৰু এতিয়া মই খাবলৈ ষ্টাৰ্ট দিওঁ
বৰ তৃপ্তিৰে খালোঁ আজি ভাত সাঁজ।